করোনার আতঙ্কময় সন্ধিক্ষণত বিটিসি রাজনৈতিক মহলত তুঙ্গত রাজনৈতিক যুদ্ধ হবলগীয়া বিটিসি নির্বাচন করোনার কোভিড-19 মহামারীর রূপ ধারণের বাবে অনির্দিষ্টকাললৈ স্থগিত। দেখা গৈছে ওদালগুৰি জিলাত বিটিসি পৰীক্ষিত 33 নং ননাইচেৰপাং সমষ্টিৰ প্ৰাক্তন এমচিএলএ সুৰেশ তান্তিয়ে দিয়া মিছা বক্তব্য গোৰ্খা ছাত্ৰ সন্থাৰ আজি প্ৰেছ মিট যোগে স্পষ্টীকৰণ দিয়ে। প্ৰাক্তন এমচিএলএৰ বক্তব্যৰ ওপৰত গোৰ্খা ছাত্ৰ সন্থাক অপমান কৰা বুলি কয় ছাত্ৰ সংগঠনটোৱে। ছাত্ৰ সন্থা বামুলী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমূহ ননাইচেৰপাং সমষ্টিৰ সমূহ ৰাইজলৈ ধন্যবাদ জ্ঞাপন জনাইছোঁ। লগতে আজি এটা ৰাইজৰ সন্মুখত এটা স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ যে যোৱাকালি আমাৰ অসম ৱেব পৰ্টেল চেনেলত 33 নং ননাইচেৰপাঙৰ প্ৰাক্তন এমচিএলএ বুলি কৈছোঁ সুৰেশ তান্তিদেৱে তেওঁ এটা বক্তব্য দিছিলে যে অহা নিৰ্বাচনত সদস্য গোৰ্খা ছাত্ৰ সন্থাই মোক ভিতৰুৱাকৈ সহযোগ কৰি আছে কথাটো দিছিলে। সেই কথাত আমি প্ৰথমতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। বামুণজুলি আঞ্চলিক সমিতি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি পৰশুৰাম শৰ্মা আৰু সম্পাদক ৰূপন আত্ৰিয়ে সুৰেশ তান্তিৰ এনে প্ৰলোভনমূলক বক্তব্য মিছা বদনাম দিয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ নিজৰ ৰাজনীতিত এটা গোৰ্খা ছাত্ৰ সন্থাক বা এটা ছাত্ৰ সন্থাক যি অপমান কৰিলে তাৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে এটা স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ যে এইবাৰৰ অৰ্থাৎ 2020 চনৰ বিটিআৰ অঞ্চলৰ যি 33 নং ননাইচেৰপাংটো দুৰ্নীতিমুক্ত স্বচ্ছতা আৰু উন্নয়নৰ স্বাৰ্থত এইবাৰ আমি বিটিআৰ নিৰ্বাচনৰ সদস্য গোৰ্খা ছাত্ৰ সন্থাই সম্পূৰ্ণ সমষ্টিটোত কৃষ্ণ বাহাদুৰ গিৰিদেৱক অৰ্থাৎ ইউপিপিএল দলৰ প্ৰাৰ্থী কৃষ্ণ বাহাদুৰ গিৰিদেৱক পূৰ্ণ সমৰ্থন জনাইছোঁ। ইয়াত কোনো আমাৰ অন্যথা নাই। আৰু ৰাইজক এটা কথা অৱগত কৰিবলৈ খুজিছোঁ যে অন্য দলবিলাকৰ হওক বা বিভিন্ন ৰাজনীতিবিদে বিভিন্ন কথা কৈ যদিও তেওঁলোকৰ কথাত ভুল নগৈ আমাৰ সন্থা তৰফৰ ফালৰ পৰা যি সমৰ্থন জনাইছোঁ আমাৰ সমৰ্থনত যাতে ৰাইজে সকলোৱে সহযোগ কৰে। আৰু লগতে সুৰেশ তান্তি বা অন্য বিভিন্ন ৰাজনীতিক দলসমূহক এটা সকিয়নি দিব খুজিছোঁ যে আপোনালোকৰ ৰাজনীতিত গোৰ্খা ছাত্ৰ সন্থাই হওক বা বিভিন্ন ছাত্ৰ সন্থাক যাতে এনেকুৱাকৈ ৰাজনীতিত লিপ্ত কৰাই বা এটা বদনামৰ ফালে আগবঢ়াই লৈ নাযায়। অন্যথা আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ তৎপৰ হ'ম। অৱশেষত যিহেতু এইবাৰ আমি বিটিআৰ অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত অৰ্থাৎ আমি এটা মুক্ত দুৰ্নীতিমুক্ত আৰু স্বচ্ছতাৰ স্বাৰ্থত আমি ইউপিপিএল দলক সমৰ্থন জনাইছোঁ। যিহেতু ইউপিপিএল দলৰ নেতৃত্বক চাই যি এজন শিক্ষিত যুৱক প্ৰাক্তন আফচু কৰ্মী আফচুৰ সম্পাদক প্ৰমোদ বড়োদেৱৰ নেতৃত্বত যি ইউপিপিএল দল গঠিত হৈছে সেই তেওঁৰ ওপৰত ভৰসা ৰাখি তেখেতৰ দ্বাৰা আমাৰ এই অঞ্চলটোৰ অৰ্থাৎ সম্পূৰ্ণ বিটিআৰ অঞ্চলৰ উন্নয়ন হ'ব বুলি আমি এটা আশা ৰাখি তেখেতৰ দলক আমি সমৰ্থন জনাইছোঁ। এইখিনি কৈ মই আজিৰ এই স্পষ্টীকৰণ মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। লগতে কয় বিটিসি পৰীক্ষিত শাসন পৰিৱৰ্তনৰ বাবে আৰু ৰাইজৰ উন্নতিৰ স্বাৰ্থত প্ৰমোদ বড়ো নেতৃত্ব ইউপিপিএলৰ ৰাজনৈতিক দলক সমৰ্থন দিয়াৰ স্পষ্টীকৰণ দাঙি ধৰে। সকলোকে বিটিসিবাসী ৰাইজ গোটেই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা মই জনালোঁ। লগতে যোনটো এইটো সময়ত আমাৰ গোটেই ভাৰতৰ লগতে বিশ্বত যোনটো কৰোণা মহামাৰীৰ যোনটো প্ৰকোপ বাঢ়ি আছে সেই ক্ষেত্ৰত সকলো ৰাইজক সজাগ হ'বৰ কাৰণে আহ্বান জনালোঁ। সকলোৱে চৰকাৰৰ নিৰ্দেশনা পালন কৰি ফালে ঘৰত থাকিবৰ কাৰণে মই অনুৰোধ জনালোঁ। লগতে যিখিনি কথা অলপ আগত আমাৰ বামুণজুলি আঞ্চলিক সমিতিৰ সভাপতিয়ে যি কথা উল্লেখ কৰিছে যোনটো স্পষ্টীকৰণ দিছে মই সেইটোৱে ক'ব বিচাৰোঁ। আমাৰ ফালৰ পৰা আফচুৱে এবাৰ 33 নং ননাইচেৰপাং সমষ্টিত অপেনলি শ্ৰী কৃষ্ণ বাহাদুৰ গিৰিদেৱক আমি ছাপোৰ্ট কৰিছোঁ। সকলো ৰাইজক ওলাই আহি তেওঁক সহযোগ কৰিবৰ কাৰণে আমি ধন্যবাদ জনালোঁ। নমস্কাৰ, ধন্যবাদ। আজি প্ৰেছ মিটৰ মাধ্যমেৰে গোৰ্খা ছাত্ৰ সংগঠনৰ ননাইচেৰপাং সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী শ্ৰী কৃষ্ণ বাহাদুৰ গিৰিক সম্পূৰ্ণ সমৰ্থন জনোৱা স্পষ্টীকৰণ দাঙি ধৰে। লগতে ৰাইজক বিপিএফৰ প্ৰাৰ্থী প্ৰলোভনৰ প্ৰতিও নাযাবলৈ আহ্বান জনায়।